নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ ক্ৰিকেট নিউজ আছাম ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টোত আমি কথা পাতিবলৈ গৈ আছোঁ অসম সন্তান ৰিয়ান পৰাগৰ জীৱনৰ কিছু নজনা কথা। তেখেতে কিদৰে IPL খেলিবলৈ সুযোগ পাইছিল, তেখেতৰ ঘৰ ক'ত, আহিবলগীয়া সময়ত ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিব নেকি, এই সকলোবোৰ কথা এই ভিডিঅ'টোত আলোচনা কৰিম। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক ক্ৰিকেটৰ লগত জড়িত এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ' লাভ কৰিবৰ বাবে। লগতে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ৰিয়ান পৰাগৰ জন্ম হৈছিল 2001 চনৰ 10 নৱেম্বৰ তাৰিখে গুৱাহাটীত। তেখেতৰ সম্পূৰ্ণ নাম হৈছে ৰিয়ান পৰাগ দাস। তেখেতৰ পিতৃৰ নাম হৈছে পৰাগ দাস আৰু মাতৃৰ নাম হৈছে মিঠু বৰুৱা দাস। সৰুৰে পৰাই ক্ৰিকেটক ভাল পাই খেলিবলৈ লোৱা ৰিয়ানে মাত্ৰ 12 বছৰ বয়সতে অসমৰ আণ্ডাৰ-19 ক্ৰিকেট দলত স্থান লাভ কৰিছিল। তাৰ পাছত ৰিয়ান থমকি ৰোৱা নাছিল। 2017 চনৰ জানুৱাৰী মাহত অসম ক্ৰিকেট দলৰ হৈ জীৱনৰ প্ৰথমখন খেল খেলিছিল। ইয়াৰ পাছত 2018 চনত অনুষ্ঠিত হোৱা আণ্ডাৰ-19 ৱৰ্ল্ড কাপলৈ ভাৰতীয় ক্ৰিকেট দলত ৰিয়ানে সুযোগ লাভ কৰে। এই আণ্ডাৰ-19 ৱৰ্ল্ড কাপত ৰিয়ানে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰাৰ লগতে IPLৰ বৰ্তমান সময়ৰ দল ৰাজস্থান ৰয়েলছৰ প্ৰাক্তন প্ৰশিক্ষক ফ্ৰেডি অফটেনৰ চকুত পৰে অসমৰ ষ্টাৰ বেটছমেন ৰিয়ান পৰাগ। সেইবাবে 2019 চনৰ IPL অপশ্যনত ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছ দলটিয়ে তেখেতৰ বেষ্ট প্ৰাইজ 20 লাখ টকাত ক্ৰয় কৰে। IPLৰ প্ৰথমটো ছিজনতে ৰিয়ানে 7খন খেলত মুঠ 160 ৰান সংগ্ৰহ কৰাৰ লগতে 2টাকৈ উইকেট দখল কৰে। আপোনালোকে হয়তো জানি আচৰিত হ'ব যে ৰিয়ান পৰাগে সেই সময়ৰ দিল্লী কেপিটেলছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰক আউট কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান সময়ত শ্ৰেয়াছ আয়াৰ IPLৰ KKR দলৰ অধিনায়ক, লগতে ভাৰতীয় ক্ৰিকেট দলৰ আটাইকেইটা ফৰ্মেটৰে মূল অংগ। এয়াই নহয়, আয়াৰ ভৱিষ্যতৰ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হ'ব বুলি বহুকেইজন ক্ৰিকেট বিশেষজ্ঞই মন্তব্য কৰিছে। পুনৰ ভিডিঅ'টোৰ ফালে আগবাঢ়িছোঁ। বন্ধুসকল, ৰিয়ান পৰাগে যিদৰে 2019 চনৰ IPLত প্ৰদৰ্শন আগবঢ়াইছিল, যিদৰে ডাঙৰ ডাঙৰ হেলিকপ্টাৰ ছিক্স মাৰিছিল, কিন্তু 2020-21 চনৰ IPLত তেখেতে ইমান ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল। IPLৰ বহুকেইখন খেলত তেখেতে বেঞ্চত বহিবলগীয়াৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। বহু ক্ৰিকেট বিশেষজ্ঞই ৰিয়ান পৰাগক সমালোচনা কৰিছিল, কিন্তু তাৰ প্ৰত্যুত্তৰ হিচাপে IPL 2022ত এটা অৰ্ধশতক, মুঠ 15টাকৈ কেচ ধৰি IPLত ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। এতিয়া প্ৰশ্ন হয়, ৰিয়ান পৰাগে ভাৰতীয় ক্ৰিকেট দলত স্থান কেতিয়া লাভ কৰিব? উত্তৰ হৈছে, ৰিয়ান পৰাগে আহিবলগীয়া IPLৰ 2-3টা ছিজনত বহু ভাল প্ৰদৰ্শন কৰিব লাগিব। আয়াৰলেণ্ড, জিম্বাবৱেৰ দৰে সৰু সৰু ক্ৰিকেট দলৰ লগত অনুষ্ঠিত হোৱা ছিৰিজসমূহত ৰিয়ান পৰাগক ভাৰতীয় ক্ৰিকেট দলত এটা সুযোগ দি চোৱাৰ সম্ভাৱনা আছে। মই আশা কৰিম ৰিয়ান পৰাগৰ ভৱিষ্যত উজ্জ্বল হওক আৰু আগুৱাই যাওক। ইয়াৰ কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।